গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল বিদ্যুৎ ব্লগছ। গুড মৰ্ণিং সকলোকে। তো এতিয়া বাজিছে ৰাতিপুৱাৰ 7টা। তো এইটো পৰিৱেশতে আমি আছিলোঁ মাজুলীত। আজি মাজুলীত আমাৰ লাষ্ট দিন, যাব ওলালোঁ। এইঘৰ মানুহতে আছিলোঁ, এইটো নীলোচোলা আহি আছে। আহা হয়, এইটো পৰিৱেশতে আছিলোঁ আমি। এটা কি ধুনীয়া পৰিৱেশ চাই লওক। এইফালে পিয়ম ৰৈ আছে, দীপু ৰৈ আছে। লাষ্ট দিন আমাৰ হয়নে? এইটো আহিছে পূৰা বেগ চেগ বান্ধি। এইফালে মানুহ উঠাই নাই, ডিষ্টাৰ্ব দিয়া নাই, উঠোৱা নাই। আৰু আমি এনেকৈ ধুনীয়াকৈ ফ্ৰেছ ফ্ৰেছ হৈ মেলি ওলাই আহিলোঁ। এইঘৰে মানুহ বাই বাই দিলোঁ। পিছত ভিডিঅ' চালেহে গম পাব আপোনালোকক। নবৌ দাদা কাকো ডিষ্টাৰ্ব দিয়া নাই, বাই বাই। তই কৈ দিয়া পিয়ম, নবৌ দাদা কাকো ডিষ্টাৰ্ব দিয়া নাই, বাই বাই দিছোঁ। ভিডিঅ' চালেহে গম পাব। এবাৰ বাই বাই, আকৌ নেক্সট আহিম কেতিয়াবা। ব'ল, মই পিয়মৰ লগত থিম। মই তোমাৰ লগত থিম। এইটো মাজুলীৰ পৰা লাষ্ট ভিডিঅ' দেই। যাওঁগৈ আৰু এনেকৈ উঠিছোঁ। এদে ওলাইছোঁ আৰু দিছে নে বহি হাত অৱস্থা নাই, উপায় নাই দিয়কচোন। বল 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 আহ, হেলমেট আছে। তো এনেকৈ গৈ থাকোঁতো আহোঁতে যিটো ফূৰ্তি আছিল এতিয়া নাই আৰু। ৰাতিপুৱা শুই ডাইৰেক্ট আহিছোঁৱে ফ্ৰেছ ফ্ৰেছ হৈ। এক্সাইটমেণ্ট নাই, তেওঁ আছে নিজৰ ঠাই গৈ আছোঁ হয়নে? 7টা বাজিছে, 7:30 ওলাই আহিলোঁ। 7টা বাজিছে, 7:30 কমপ্লিট হোৱাগৈ নাই। তো যাওঁ আৰু ডাইৰেক্ট ঘাটত লগ পাম নেকি? বলক কেনেকৈ নাযাওঁ অকণমান চাই লওক। লাইন নে কি লাইন নে? তো গাইজ যিটো ভিৰ দেখিছোঁ ৰাতিপুৱাই 7:30 টিকেট যে পাম আশা নাই। চাই লওক, টিকেট পাম যে আশা নাই। কচম 7টা বজাতে আহি এতিয়া ফাইনেলি 10টা বজাত ফেৰী পাই গৈছোঁ। উঠি ল'লোঁ, এতিয়া ফেৰী ষ্টাৰ্ট দি দিলে। বোলে পূৰা বাইক চাইক ফুল, মানুহ চানুহ ফুল। এইফালে একেখন ফেৰীয়ে পাইছোঁ। আগতে আমি আহোঁতে এইখনতে অহা নাই জানো? MB লোহিত আহোঁতে এইখনতে আহিছোঁ। তো এইফালে ষ্টাৰ্ট দি দিলে, গৈ আছোঁ।
ফাইনেলি নামিলোহি ফাইনেলি আহি নামি গ'লোহি আমাৰ নিজৰ এৰিয়া এতিয়া একদম নিজৰ এৰিয়া পাই গ'লো তেহেঁতি তাত বাইক চাইক উলিয়াই লৈ গৈছে আমি এইফালে ডিপুৱে অলপ চাহলৈ আহিছোঁ ডিপু তাত বহি আছে সেই ভিউটো ল'বলৈ আহিলোঁ ইয়াৰ পৰা ইয়াত মানে কিমান কষ্ট কৰি আৰু পইচা বহুত খৰচ কৰিবলগীয়া হয় ৰখাবৰ কাৰণে দেখিছেনে যিহেতু পানীয়ে খহাই নিয়ে বহুত চেষ্টা কৰি আছে নখহাবলৈ এনেকৈ শিল জাপি থোৱা হৈছে সেইটো ভাল লাগিলে চাই দেখি মাজুলীৰ নামত টকা অলপ খৰচ হৈ থাকে এইটো নিমাতীৰ নামত তো ইয়াকে চালোঁ চাহ ল'লোঁ অলপ এতিয়া জিৰাই আছোঁ সিহঁতে বাইক উলিয়াই নিলে এতিয়া আমিও যাওঁ কিবা কিবি এটা খাই হোটেলত ঘৰমুৱা হৈ থাকোঁ চাই থাকক আপোনালোকে হা মজা লাগে ন তো ওপৰফালে কি আছে দেখাইছোঁ সেইফালে এয়া সেইফালেও কয়া ঘাট নে কিবা এইখন ৰেষ্টুৰেণ্ট নে মানুহৰ ঘৰ কিবা এটা আছে আৰু কি ধুনীয়া মই একদম চিনেমেটিক এটা দেখাই দিছোঁ চাই লওঁ নতুন নেদেখা বস্তু মানে আজিলৈকে দেখা নাছিলোঁ নতুন এটা বস্তু দেখিছোঁ আমি যিখন ফেৰীত আহিছিলোঁ সেইখন ফেৰীত ৰখোৱাৰ লগে লগে সেইফালে জাল পেলাই দিলে জালত মাছ লাগিছে চাওক পূৰা মাছ লাগি গৈছে জুম কৰি দিছোঁ চাওক পূৰা মাছ লাগি আছে মাছ পেলাইছে দাঙিছে মাছ পূৰা লাগি গৈছে চাওক মাই গড জাল ফুল হৈ গৈছে চাওক জাল ফুল হৈ গৈছে অ' মাই গড জাষ্ট পেলাইছে উঠাইছে মাছ লাগি গৈছে আৰু অলপ জুম কৰি দিছোঁ চাওক জাষ্ট পেলাইছে উঠাইছে আৰু বৰ বেলেগ এটা টিপাত ৰখাই ভাল লাগিলে কোন কোন আহিছিলে মাজুলী কমেণ্ট কৰি ক'ব যে মাছ বাচিব তাৰ একদম হোটেলত আহি লগ পাই গৈছোঁ আমাৰ বাইপাছৰ হোটেলত যোৰহাট বাইপাছৰ হোটেলত ইয়াতে আহি ৰখিলোঁ এনেকৈ ইয়াতে ভাত চাত অৰ্ডাৰ দিলে খাই লওঁ মাইনা হোটেলতে সোমাইছোঁ এনেকৈ সিহঁতি ক'লে এনেকৈ বোলে অলপ মুকলি খাই থাক এনেকৈ বোলে অলপ মুকলি হেৰিয়ত খাই ভাল লাগে পিয়মৰ বোলে আহি গ'ল ভাত চাত এনেকৈ মাংস দিলে কি মাংস ব্ৰইলাৰ ডিপু খাই থাকা পিয়ম খাই থাকা তো গাইজ আজিৰ ভিডিঅ'টো ইমানেই আছিল কৈ দিয়া ইয়াতে সামৰণে আজিৰ ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আকৌ নেক্সট ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানেই বাই বাই